আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 8ৰ ইংৰাজীৰ লাইনছ ৰিটেন ইন আৰ্লি স্প্ৰিং নামৰ কবিতাটো। কবি উইলিয়াম ৱৰ্ডছৱৰ্থ। স্প্ৰিং মানেতো তোমালোক সকলোৱে জানা, স্প্ৰিং মানে হ'ল বসন্তকাল। আহচোন আমি কবিতাটো এতিয়া চাই লওঁ। I heard 1,000 blended notes while in a grove I sat reclined in that sweet mood when pleasant thoughts bring sad thoughts to the mind. ইয়াত কবিয়ে কৈছে যে গ্ৰভ মানে হৈছে বাগিচা বা উপবন আৰু ৰিক্লাইণ্ড মানে হৈছে খুব আৰামেৰে বহি থকা। কবিয়ে মানে বাগিচা এখনত গছৰ তলত খুব আৰামেৰে বহি আছিলে আৰু তেতিয়া তেওঁ হাজাৰ হাজাৰ শব্দ শুনা পাইছিলে, হাজাৰ হাজাৰ চৰাইৰ মাত, তাৰপিছত লগতে বতাহৰ শব্দ, এনেকৈ ব্লেণ্ডেড নোটছ মানে সংমিশ্ৰণ, চৰাইৰ মাত, বতাহৰ শব্দ এইবিলাক মিক্স হৈ পেলাই যিটো শব্দ ক্ৰিয়েট হয় সেইবিলাক কবিয়ে শুনা পাইছিলে। ইন ডেট চুইট মুড ৱেন প্লিজেণ্ট থটছ ব্ৰিং ছেড থটছ টু দ্য মাইণ্ড। আৰু সেইখিনি সময়ত কবিৰ মনলৈ বহু ভাল চিন্তা আহি আছিলে, বহু ভাল ভাল কথা আহি আছিলে, লগতে কিছুমান দুখ লগা কথাও কবিৰ মনলৈ আহিছে। এতিয়া আমি নেক্সট ষ্টেঞ্জাটো পঢ়িলে গম পাম যে কবিৰ মনলৈ কি দুখ লগা কথা কবিৰ মনলৈ আহিছিলে। To her fair work did nature link the human soul that through me run, and much it grieved my heart to think what man has made of man. ইয়াত মানে কবিয়ে প্ৰকৃতিক ফিমেলৰ লগত তুলনা কৰিছে। প্ৰকৃতিয়ে নিজকে খুব ধুনীয়াকৈ সজাইছে আৰু হিউমেন চল মানে মানুহৰ আত্মা আৰু প্ৰকৃতিৰ মাজত খুব ধুনীয়া এটা সম্পৰ্ক তৈয়াৰ কৰিছে। যিটো কথা ডেট থ্ৰ' মি ৰান, যিটো কথা কবিৰ মনলৈ বাৰে বাৰে অগাদিয়া কৰি আছে। এণ্ড মাছ ইট গ্ৰিভড মাই হাৰ্ট টু থিংক হোৱাট মেন হেজ মেড অফ মেন। আৰু ইয়াৰ লগতে কবিৰ মনলৈ এটা দুখ লগা কথা কবিৰ মনলৈ আহিছিলে। কবিৰ অন্তৰে ভাবিবলৈ বাধ্য হৈছিলে যে মানুহে মানুহৰ কি কৰিছে, মানুহে মানুহৰ বাবে কি কৰিছে, মানুহে মানুহক শেষ কৰি দিছেচোন, এইবিলাক কথা কবিৰ মনলৈ আহিছিলে। Through primrose tufts in that green bower, the periwinkle trailed its threads, and 'tis my fate that every flower enjoys the air it breathes. ইয়াতে প্ৰিমৰ'জ হৈছে এবিধ বনৰীয়া ফুল, ইখন হালধীয়া। টাবছ মানে হৈছে জোপোহা, গ্ৰীণ বাৱাৰ, বাৱাৰ মানে উপবন বা বাগিচা। এই সেউজীয়া বাগিচাখনত প্ৰিমৰ'জেও কি কৰিছে, নিজৰ ঠাইতে থাকি ধুনীয়াকৈ জোপোহা মেলি নিজৰ ঠাই দখল কৰি আছে। দ্য পেৰিউইংকেল, পেৰিউইংকেল হৈছে এবিধ বনৰীয়া ফুল, নীলা বৰণীয়া। পেৰিউইংকেলেও কি কৰিছে, নিজৰ মাজতে খুব ধুনীয়াকৈ ঠাই দখল কৰি আছে। এণ্ড ইট ইজ মাই ফেট ডেট এভৰি ফ্লাৱাৰ এনজয়জ দ্য এয়াৰ ইট ব্ৰিথছ। আৰু কবিয়ে কৈছে যে মোৰ বিশ্বাস হৈছে যে প্ৰত্যেকজোপা ফুলে খুব ধুনীয়াকৈ আনন্দ মনেৰে মানে মুকলি বতাহ বা মুকলি বায়ু সেৱন কৰি আছে। The birds around me hopped and played, their thoughts I cannot measure, but the least motion which they made, it seemed a thrill of pleasure. কবিৰ চাৰিওফালে চৰাইবিলাক খুব আনন্দত জঁপিয়াই নাচি বাগি আছে, কোনোবাই হয়তো খেলি আছে, কিন্তু কবিয়ে সিহঁতৰ দেয়াৰ থটছ আই কেনট মেজাৰ, কবিয়ে সিহঁতৰ মনৰ ভাৱ বুজি পোৱা নাই। বাট দ্য লিষ্ট মচন হুইচ দে মেড, ইট ছিমড এ থ্ৰিল অফ প্লেজাৰ, কিন্তু সিহঁতৰ গতিবিধিবোৰ চাই কবিয়ে ধৰিব পাৰিছে যে সিহঁত খুব আনন্দত আছে আৰু সিহঁত থ্ৰিল অফ প্লেজাৰ মানে সিহঁত আনন্দত পুলকিত হৈ আছে, সিহঁতে খুব আনন্দ মনেৰে প্ৰকৃতিৰ কোলাত নাচি বাগি আছে। The budding twigs spread out their fan to catch the breezy air, and I must think, do all I can, that there was pleasure there. ইয়াত কৈছে যে বাডিং টুইগছ, বাডিং মানে হৈছে কলি ওলাব ধৰা ফুলবোৰ, টুইগছ মানে হৈছে সৰু জোপোহা। কলি ওলাব ধৰা সৰু সৰু ফুলবোৰেও কি কৰিছে, নিজৰ ঠাইতে থাকি জোপোহা বনাই লৈছে। কিয়? টু কেটছ দ্য ব্ৰিজি এয়াৰ, সিহঁতেও ঠাণ্ডা বতাহজাক ল'বৰ বাবে সিহঁতেও নিজৰ মাজতে বিয়পি পৰিছে। এণ্ড আই মাষ্ট থিংক, ডু অল আই কেন, ডেট দেয়াৰ ৱাজ প্লেজাৰ দেয়াৰ। আৰু কবিয়ে কৈছে যে মই ভাবোঁ যে সিহঁতে তাত খুব আনন্দ মনেৰে আছে, মানে ফুলবিলাকৰ কথা কৈছে, ফুল চৰাই চিৰিকটি সকলোবিলাকৰ কথাই কৈছে। If this belief from heaven be sent, if such be nature's holy plan, have I not reason to lament what man has made of man? If this belief from heaven be sent, যদি বিশ্বাস কৰা হয় যে ইয়াৰ পৰাই স্বৰ্গখন আৰম্ভ হৈছে আৰু এয়া প্ৰকৃতিৰ পবিত্ৰ পৰিকল্পনা,
তেনেহ'লে মই দুখ নকৰাৰ কিবা কাৰণ নাই জানো যে মানুহে মানুহৰ বাবে কি কৰিছে? এয়া ভাবি মানে কবিয়ে দুখ নকৰাৰ কাৰণ নাই জানো, এনেকৈ মানে নিজকে প্ৰশ্ন কৰিছে। এতিয়া চোৱা, প্ৰকৃতি আৰু আমাৰ মাজত এক অতঃপ্ৰত সম্পৰ্ক আছে। আমি নহ'লে কিন্তু প্ৰকৃতিখন চলি থাকিব, কিন্তু প্ৰকৃতি নহ'লে আমি চলি থাকিব নোৱাৰোঁ। এতিয়া চোৱা, কৰোণা মহামাৰী হোৱাৰ পৰাই আমাৰ যিটো লাইফষ্টাইল সেয়া স্তব্ধ হৈ পৰিছে, কিন্তু প্ৰকৃতিৰ যিটো লাইফষ্টাইল, চৰাই চিৰিকটি বাকী জীৱ জন্তু যেনেকৈ মুক্ত মানে বিচৰণ কৰি আছে, সিহঁতৰ লাইফষ্টাইলত কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই। গতিকে আৰু চোৱা, মানুহে মানুহৰ বাবে কি কৰিছে, আমি মানুহৰ বাবে কি কৰিছোঁ, তোমালোকে ভাবি চালে গম পাবা। গতিকে মানুহে এই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ মানুহে চেষ্টাই নকৰে। মানুহৰ চকুৰ সন্মুখত ইমান ধুনীয়া পৰিৱেশ এটা আছে ন, প্ৰকৃতিয়ে উপহাৰ দিয়া ইমান ধুনীয়া এটা পৰিৱেশ আছে, সেয়া মানুহে দেখিও যেন নেদেখা ভয় ধৰিছে, সেইটো কথা কৈছে। মানুহে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পৰা নাই। কবিতাটোৰ মাজেৰে কবিয়ে এয়াই কৈছে, মানে কবিৰ মনত ভাল চিন্তাও আহি আছিলে আৰু লগতে এটা দুখ লগা চিন্তাও আহি আছিলে যে ইমান ধুনীয়া প্ৰকৃতিখন আৰু আমি মানুহে মানুহৰ বাবে কি কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা। ধন্যবাদ।